আইতাক আজি বৰ ধুনীয়াকৈ গা মূৰ ধুৱাই লৈ আহিলোঁ। এতিয়া তেওঁক অকণমান গাত তেল লগাই দিছোঁ। একোৱেই নাই গাটোত, অকল হাতীকেইডাল আছে। সেইকাৰণে মানুহজনীয়ে বৰ কষ্ট পায়। গাটো বিষাই থকা বুলি কয়, এইখিনি জেগাত বিষাই আছে, মোক কৈ আছে। মই অকণমান মালিচ কৰি দিলে ভাল পায়। তাৰপিছত এইফালে অলপ ঠাণ্ডাও লাগিছে মূৰটো ধুয়াই দিয়াৰ কাৰণে। গা মূৰ আজি চিকচিকীয়া কৰি ধুই দিছোঁ। এনেও মোৰ আইতাজনী বিৰাট চাফা হয়, তেওঁ আগৰ পৰাই চাফা হয়। নিজেও চাফাকৈ থাকি ভাল পায় আৰু ৰুমটো ধুনীয়াকৈ তেওঁ চাফ চিকুণ কৰিয়ে ৰাখে। বিচনাখনো বুঢ়ী মানুহৰ বিচনা বুলি গমেই নাপায়। সদায় কাপোৰ সদায় ধুব তেওঁ, এতিয়াও নিজে কাপোৰখন ধুব যায়। পিছত গাটোহে আজিকালি ভাল নহয় তেওঁৰ, অসুস্থ হৈ আছে। এই দেখিছেনে, একোৱে লাৰিব নোৱাৰে, বিষায়, চুলে বিষায়। আজি অলপ ধুনীয়াকৈ মালিচ কৰি দিয়াৰ কাৰণে ভাল পাইছে মনটো। আৰু এবাৰ মই সাৱটিও ধৰিলোঁ। আইতাও, তোমাক যে মই বহুত ভাল পাওঁ। ছালটো লাগি আছে। তাৰপিছত এয়া খুৰীমা বৌহঁতে আইতাৰ খবৰ ল'ব আহিছে আৰু সেৱাও কৰিলে দুয়োজনে। আইতা কিন্তু আমাৰ আশীৰ্বাদ দিয়াত ভাল দেই, বৰ ধুনীয়াকৈ আশীৰ্বাদ দিছে। তাকে শুনি আমাৰ বৌৱে হাঁহিছে। হাঁহি সিহঁতৰ আইতাক আৰু নাতিয়েকৰ